হেল্ল' ভিৱান সকলোকে স্বাগতম জনাইছোঁ উন্নতি ভিডিঅ'লৈ। মই বহুত দিন পঢ়া পাতি কৰা নাছিলোঁ, কিন্তু এতিয়া নতুনকৈ আৰু ষ্টাডি আৰম্ভ কৰিছোঁ। প্ৰথমতে টেবুলখন চাফা কৰি লৈছিলোঁ আৰু মই মেথছৰ নোট বনাই আছোঁ বৰ্তমান, আৰু মিক্সাৰ এণ্ড এলিগেশ্যন সেইটো টপিকটোৰ পৰা মই বৰ্তমান নোট বনাই আছোঁ। আৰু JEE এক্সামটো মই দিছিলোঁ, বাট মোৰ কেনেকুৱা হ'ল এক্সাম সেইটোৰ বিষয়ত মই কথা কোৱা নাই, বিকজ সেইটো পৰীক্ষাত মোৰ অসমীয়া ছেকশ্যনটো যিখিনি আছিল তাত মই 8 মাৰ্ক পাব লাগেতো সেইখিনি নাপাম, চ' নট কোৱালিফাইড। বাকী এক্সামটো ভালেই হৈছিল। বাকী এতিয়া এছাম ষ্টেট যি আহিব পৰা লগা এক্সামবোৰ আছে তাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ, আৰু আপোনালোককো দেখাই যাম কিন্তু কি কৰোঁ, কেনেকৈ পঢ়া পাতি মই আগবঢ়াব পাৰোঁ। ইয়াতে মই মেথছৰ কুৱেশ্যনছ অকণমান কৰি আছিলোঁ, আৰু এয়া সন্ধিয়া সময় হৈছে। আৰু এইটো নেক্সট ডে বনাইছিলোঁ মানিমুনি ভেদাইলতাৰ আঞ্জা আৰু এইবোৰ, আৰু তাৰপিছত মই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। আৰু ইয়াতে মই লৈছিলোঁ GK জেনেৰেল নলেজৰ হিষ্ট্ৰী পৰ্চনটো অলপ, আৰু ইয়াতে মই শ্বৰ্ট নোটছ বনাইছিলোঁ, কাৰণ শ্বৰ্ট নোটছ আগতেও বনাইছিলোঁ, বাট সেইবোৰ নোটছ মোৰ হেৰাই গৈছিল, বহুতখিনি হেৰাই গৈছিল। ভাবিছোঁ কিতাপতে আঠা লগাই দিম,